সম্ভাৱনা আছে, চবে সেইটো কথাই চলি আছে আৰু হ'বও পাৰে। কাৰণ কিয় বিহুৰ আগত আমাৰ অসমৰ নিৰ্বাচন হ'ব আৰু বিহুৰ আগত বুলি ক'লে আমি 10 এপ্ৰিলৰ ভিতৰত নিৰ্বাচনটো হ'ব লাগিব। যদি 10 এপ্ৰিলত নিৰ্বাচন হ'ব লাগে তেতিয়াহ'লে মানে আৰু বেছি পিছুৱাই থাকিব নোৱাৰে। কাৰণ এতিয়া নিৰ্বাচনৰ প্ৰক্ৰিয়া মানে বহুত আছে। এতিয়া আজি যদি অধিসূচনা জাৰি কৰে তেতিয়াহ'লে হয়তো 22-23 তাৰিখৰ ভিতৰত মানে শেষ নমিনেশ্যন হ'ব আৰু 24, 25, 26ৰ ভিতৰত মানে প্ৰাৰ্থীবিলাক উঠাই লোৱাৰ হ'ব। 25, 26ৰ পৰা আপোনাৰ মানে কি কয় 25 এপ্ৰিলৰ ভিতৰত 9 দিন পৰিব। গতিকে যদি 7 তাৰিখত ভোট হয় কেম্পেইনৰ 9 দিনহে পাম। আৰু যদি মানে কি কয় 8 তাৰিখত নিৰ্বাচন হয় তেতিয়া আমি 10 দিন পাম। যদি 9 তাৰিখ 11 দিন, যদি 10 তাৰিখ 12 দিন। গতিকে কেম্পেইনৰ দিনটোতো ইমান থাকেই। গতিকে আজি যদি নহয় তেতিয়াহ'লে আমাৰ বিহুৰ আগত মানে মিলাই দিয়াটো খুবেই মুস্কিল। কাৰণ কেম্পেইনৰ কাৰণে যিখিনি সময় লাগে এইখিনি সময় মানে নাথাকেগৈ। গতিকে সেইটোৰ কাৰণে মই ভাবোঁ আজি নহ'লে কালিৰ ভিতৰত মানে নমিনেশ্যন হ'বই। এতিয়ালৈকে ৰাইজৰটো গৰম হ'ব লগা নাই, ভোট দিবহে লাগে। কিন্তু ভিতৰে পাৰ্টিবিলাকৰ অলপ গৰমটো হৈ আছে, আপোনালোকেও জানে। আৰু কেণ্ডিডেট হ'ব লগাবিলাক বেছি গৰম হৈ আছে, কাৰণ কেণ্ডিডেটৰ হাৰা জিকাৰ কথা আছে। গতিকে আজিৰ পৰা নটিফিকেশ্যন দিলে, অধিসূচনা জাৰি কৰিলে চবৰ গাত লাগি যাব আৰু মানে নিৰ্বাচন লাগি যাব। সেইটোৱে মাত্ৰ ঘোষণাটো বাকী আছে। ঘোষণা বাকিলে বা মানে ঘোষণা দিলে গোটেই পৰিৱেশ সলনি হৈ যাব।